হেল্ল' গাইজ, আমি এতিয়া ফিটিং কাটিব লৈছোঁ এই ৱালত। আৰু প্ৰথমতে ৱালখন চাফা কৰি লোৱা হৈছে। তাৰপিছত চেনাই মানুহটো চেনাই কিন্তু মানুহটো মোটামুটি আছে না আৰু ফিটিং কাটিবৰ কাৰণে আমাৰ লগত আছে মছলা। ফিটিংটো ৰেডি কৰি থোৱা আছে, বাল্টিঙতে আছে এইটো। ফিটিং মিক্স কৰি থোৱা আছে অৰ্ডাৰটো। আৰু চিলিঙো লগোৱা হৈছে। চিলিং মানে জাষ্ট ফ্ৰেমটো লগোৱা হৈছে, চিলিং পিছত লগোৱা হ'ব। মানে ফল চিলিঙৰ কাৰণে ষ্টিলৰ ফ্ৰেমটো বনোৱা হৈছে ইয়াত। এইটো ৰুমতো লগোৱা হৈছে, ৰুমতো ফ্ৰেমটো বনোৱা হৈছে। প্ৰথমে ৱালখন চাফা কৰি লগোৱা হ'ব। এইখন ৱাল হ'ল জানো? এইখিনি পাই যায়, এইখন ৱাল কমপ্লিট হৈছে, এইখনো কমপ্লিট হৈছে, এইখন বাকী আছে, এইখন বাকী আছে। আৰু এখন হ'ল ন কাটিব পৰা হৈছে। কৰি লোৱা হয়। এই ওপৰত যে আছে এইবিলাক মছলা এইবিলাক ইতিমধ্যে এইখন ৱাল হৈছে, এখন পুটি কাটি হৈছে, এখন চলি আছে। দেখিছোঁ
আছিল ন আমি খবৰ আছোঁ এতিয়া